হেল্ল' ফ্ৰেণ্ডছ, মই দেৱব্ৰত ফুকন আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ডিপি ক্ৰিয়েশ্যন। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ মই এটা ইণ্টাৰেষ্টিং ভিডিঅ'। এই ভিডিঅ'টোত মই ক'ম যে আপোনালোকৰ নিজৰ যোনটো মোবাইল হেণ্ডছেট, যোনটো এণ্ড্ৰইড মোবাইল হেণ্ডছেট, এই হেণ্ডছেটটোত থকা এটা এপছৰ যোগেদি আপোনালোকে কেনেকৈ কালি পৰহি বা তাৰ আগতে ক'ত ফুৰিব গৈছিল বা ক'ত গৈছিল কেনেকৈ অট'মেটিকলি চাব পাৰিব, এই বিষয়ে মই আজি আপোনালোকক দুআষাৰমান ক'ম। তো আশা কৰোঁ যদি এই ভিডিঅ'টো আপোনালোকে চাই ভাল পায়, লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ যদি চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ দাঁতিতে থকা বেল আইকনটো দবাই দিব। তো বন্ধুসকল, আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰথমে আপোনালোকৰ নিজৰ মোবাইল হেণ্ডছেটৰ যোনটো ওপৰত থকা যোনটো ষ্টেটাছ বাৰ, সেই ষ্টেটাছ বাৰত গৈ আপোনালোকে যোনটো ইয়াৰ GPS-ৰ চিম্বল, যোনটো GPS-ৰ বা লোকেশ্যন বুলি লিখা যোনটো চিম্বল দেখা পাব, সেইটো যদি অফ হৈ থাকে সেইটো আপোনালোকে অন কৰি ল'ব লাগিব। মোৰ এতিয়া অন হৈ আছে। তো আপোনালোকৰ যদি অফ হৈ থাকে সেই অপশ্যনটো আপোনালোকে অন কৰি ল'ব। অন কৰি লোৱাৰ পিছত আপোনালোকে নিজৰ মোবাইল হেণ্ডছেটৰ যোনটো অপশ্যন যোনটো এপছ গুগল মেপছ, সেই এপছটো আপোনালোকে অ'পেন কৰিব লাগিব। তো অ'পেন কৰাৰ লগে লগে ইয়াৰ যোনটো আপোনালোকৰ যোনটো লোকেশ্যন, সেই লোকেশ্যনটো গুগল মেপছত অট'মেটিকলি ডিটেক্ট হ'ব। ডিটেক্ট হোৱাৰ পিছত আপোনালোকে গুগল মেপছৰ যোনটো মেনু বাৰ, সেই মেনু বাৰত আপোনালোকে ছিলেক্ট কৰিব লাগিব। এই মেনু বাৰত ছিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত যোনটো 2 নম্বৰ অপশ্যনত দেখিবলৈ পাইছে, যোনটো ইয়'ৰ টাইম লাইন বুলি এটা অপশ্যন, সেই ইয়'ৰ টাইম লাইন অপশ্যনত আপোনালোকে যাব লাগিব। তো ইয়'ৰ টাইম লাইন অপশ্যনত যোৱাৰ পাছত আপোনালোকে ইয়াত যোনটো ওপৰৰ ফালে যোনটো দেখিবলৈ পাইছে এটা কেলেণ্ডাৰৰ চিম্বল, সেই কেলেণ্ডাৰৰ চিম্বলটোত আপোনালোকে ছিলেক্ট কৰিব লাগিব। তো ছিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ এখন কেলেণ্ডাৰ শ্ব' হ'ব। আপোনালোকৰ যোনটো মাহ চলি আছে, সেই মাহটো যেতিয়া চলি আছে এপ্ৰিল মাহ, সেই এপ্ৰিল মাহৰ যোনটো কেলেণ্ডাৰ, এই কেলেণ্ডাৰখন শ্ব' হ'ব। শ্ব' হোৱাৰ পিছত আপোনালোকে ইয়াৰ কোনটো তাৰিখে আপুনি ক'ত গৈছিল, ক'ত ফুৰিব গৈছিল বা ক'ত গৈছিল সেইটো চাব বিচাৰিলে আপোনালোকে সেই তাৰিখটোৰ ওপৰত ছিলেক্ট কৰিব লাগিব। তো মই আপোনালোকক দেখুৱাম যে মই এপ্ৰিলৰ 7 তাৰিখৰ দিনা, দেওবাৰ এপ্ৰিলৰ 7 তাৰিখৰ দিনাখনি মই ক'ত গৈছিলোঁ, এই 7 তাৰিখৰ ওপৰত ছিলেক্ট কৰিব লাগিব। তো ছিলেক্ট কৰাৰ লগে লগে ইয়াত শ্ব' হ'ব এয়া। তো শ্ব' হোৱাৰ পিছত এই আপোনালোকে দেখিবলৈ পাব মই যে এপ্ৰিলৰ 7 তাৰিখে গৈছিলোঁ যোৰহাট, এয়া যোৰহাট শ্ব' হৈছে। যোৰহাট মই ক'ত গৈছিলোঁ সেইটো শ্ব' হৈছে। এয়া যোৰহাট মই কুঁৱৰী পুখুৰী গৈছিলোঁ, কেইটা বজাত গৈছিলোঁ সেইটো ইয়াত শ্ব' হৈছে। 8:52 AM, ৰাতিপুৱা 8:52 মই গৈছিলোঁ, সেইটো ইয়াত শ্ব' হৈছে। তো তাৰপিছত আপুনি বেলেগ এটা তাৰিখত ক'ত গৈছিলে সেইটো চাবলৈ হ'লেও আপোনালোকে কেলেণ্ডাৰৰ ওপৰত দেখিবলৈ পাইছে কেলেণ্ডাৰ অপশ্যনটো, এই কেলেণ্ডাৰ অপশ্যনটোত ক্লিক কৰি দিলেই হ'ব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিব পাব যে 8 তাৰিখৰ দিনাখন, 8 তাৰিখৰ দিনাখনি আপোনালোক ক'ত গৈছিল। তো 8 তাৰিখত আপোনালোকে ছিলেক্ট কৰি দিলে, ছিলেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকে 8 তাৰিখৰ দিনাখনি ক'ত গৈছিল এয়া দেখা পাব। এয়া মই 8 তাৰিখৰ দিনাখনি গৈছিলোঁ আমগুৰি টাউন, এই আমগুৰি টাউন শ্ব' হৈছে আৰু কেইটা বজাত গৈছিলোঁ সেইটো শ্ব' হৈছে। 6:10 PM গৈছিলোঁ মই আমগুৰি, ইয়াত শ্ব' হৈছে। তো আপোনালোকে এনেকৈ চাব পাৰিব আপোনালোকে কোন তাৰিখে ক'ত গৈছিল, এইবিলাক অট'মেটিকলি আপোনালোকে চাব পাৰিব আপোনালোকৰ মোবাইল হেণ্ডছেটত থকা গুগল মেপ এপছৰ যোগেদি। গুগল মেপৰ এপছত গৈ আপোনালোকে যোনটো ইয়াৰ ইয়'ৰ টাইম লাইন অপশ্যনটো পাব, এই ইয়'ৰ টাইম লাইনত গৈ আপোনালোকে নিজৰ টাইম লাইনটো চাব পাৰিব যে কোন তাৰিখে ক'ত গৈছিল, কেইটা বজাত গৈছিল, চব ইয়াতে চাব পাৰিব। তো এইটোৱে মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এইটো জনালোঁ। চ' আশা কৰোঁ এই ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা প্লিজ ছাবস্ক্ৰাইবটো কৰিব আৰু ছাবস্ক্ৰাইবৰ দাঁতিতে থকা বেল আইকনটো দবাই দিব। তো আজিলৈ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।